Hello friends, welcome to my channel. আজি আমি I, me, mine এই তিনিটা শব্দৰ ব্যৱহাৰ শিকিম। লগতে আৰু কেইটামান ইংৰাজী শব্দ শিকিম যিটো আমি দৈনন্দিন জীৱনতো ব্যৱহাৰ কৰিব পাৰোঁ যাৰ দ্বাৰা আমাৰ ইংলিছ ফ্লুৱেন্সি ইমপ্ৰুভ হয়। গতিকে ফ্ৰেণ্ডছ চাই থাকক লাৰ্ণ ইজি ইংলিছ আৰু শিকি থাকক আৰু লগতে চাইডতে থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো যদি লাইক কৰিলে বা নতুন যদি কিবা কথা আপুনি এই ভিডিঅ'টোৰ পৰা শিকিব পাৰিলে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব। আহকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাওঁ। ফ্ৰেণ্ডছ প্ৰথমতে আমি জানিম আই, মাই আৰু মাইন এই তিনিটা শব্দৰ ইংৰাজী অসমীয়াৰ প্ৰতিশব্দ। আই মানে হৈছে মই, মাই মানে হৈছে মোৰ আৰু মাইন মানে হৈছে মোৰ। এইটো যেতিয়া আমি এক্সাম্পলৰ সৈতে বুজাই দিম আপোনাক তেতিয়া আপুনি ধুনীয়াকৈ ইয়াৰ ব্যৱহাৰ শিকি যাব। আৰু ইংৰাজী শব্দটো এনেকুৱা হৈছে ইংৰাজী ভাষাটো যে আপুনি যেতিয়াই ইয়াক ব্যৱহাৰ কৰি থাকিব তেতিয়াই আপোনাৰ তাৰ ফ্লুৱেন্সিৰ লগতে তাৰ ব্যৱহাৰো আপোনাৰ ইমপ্ৰুভ হৈ থাকিব। গতিকে আপুনি ইংৰাজীটো আপুনি শিকি থৈ দিলেই নহ'ব, আপুনি তাক ব্যৱহাৰ কৰিবলৈ শিকক। তেতিয়া আপুনি আৰু ধুনীয়াকৈ তাক ব্যৱহাৰ কৰি ফ্লুৱেন্সি ইমপ্ৰুভ কৰিব পাৰিব। গতিকে আই মানে হৈছে মই। গতিকে এতিয়া আপুনি যেতিয়া মই বুলি কৈ পেলানি এটা বাক্য আপুনি ক'ব বিচাৰিব তেতিয়া আপুনি আই শব্দটো ইউজ কৰিব পাৰিব। যেনেকৈ মই এজনী ছোৱালী, আই এম এ গাৰ্ল। মই নেন্সি গগৈ, আই এম নেন্সি গগৈ। মই এগৰাকী ইউটিউবাৰ, আই এম এ ইউটিউবাৰ। মই সদায় বিদ্যালয় বা স্কুললৈ যাওঁ, আই গ' টু স্কুল ডেইলি। গতিকে দেখিছেনে যেতিয়াই আপুনি এই মই শব্দটো ব্যৱহাৰ কৰিছে তেতিয়াই আপুনি কি কৰিছে আই শব্দটো লিখিছে। আহকচোন এতিয়া মাই শব্দৰ ব্যৱহাৰ জানো। মাই মানে হৈছে মোৰ। গতিকে মাই নেম ইজ নেন্সি গগৈ, মোৰ নাম নেন্সি গগৈ। দেখিছেনে যেতিয়া আপুনি আপোনাৰ লগত ৰিলেটেড বা আপোনাৰ কথা আপুনি বেলেগক ক'ব বিচাৰিছে, থাৰ্ড পাৰ্চনক ক'ব বিচাৰিছে তেতিয়া আপুনি মাই শব্দটো ব্যৱহাৰ কৰক। মাই ফেভৰেট মুভি ইজ থ্ৰী ইডিয়টছ। মোৰ ফেভৰেট চিনেমা হৈছে থ্ৰী ইডিয়টছ। মাই পেট ডগ নেম ইজ টমি। মোৰ পোহনীয়া কুকুৰটোৰ নাম হ'ল টমি। এনেকৈ আপুনি মাই শব্দটোৰ ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াৰ লগতে এটা শব্দ আহিলে সেইটো হ'ল মাইন। এতিয়া মাই আৰু মাইন এই দুটা প্ৰতিশব্দটো একেই কিন্তু তাৰ ব্যৱহাৰ অলপ বেলেগ হয়। মাইন কেতিয়া হ'ব যেতিয়া আপোনাক এটা কুৱেশ্যন সোধা হ'ব, আপোনাৰ লগত ৰিলেটেড কিবা যদি আপোনাক কোনোবাই কুৱেশ্যন সোধে যে এইটো কাৰ বস্তু, এইটো কাৰ মানে অধিকাৰটো কাৰ হয়, এইটো যদি আপোনাক সোধা যায় তেতিয়া আপুনি মাইন বুলি ক'ব লাগে। বহুতে কোৱা হয়, বহুতকে দেখা যায় যে এইটো হুজ বুক ইজ দিছ বুলি ক'লে মাই বুলি কয়, কিন্তু তেতিয়া মানে গম পোৱা যায় যে সেইজন মানুহৰ ইংৰাজীটো বহুত উইক হয়। গতিকে আপুনি কেতিয়াও এনেকুৱা ভুল নকৰিব আগলৈ। আৰু যেতিয়াই আপোনাক কিবা কুৱেশ্যন সোধে যে কাৰোবাৰ অধিকাৰ, এইখন কাৰ কিতাপ, এনেকুৱা যদি কিবা সোধে তেতিয়া আপুনি কি ক'ব মাইন বুলি ক'ব। তেনেকৈ আপুনি চাই লওক হুজ বুক ইজ দিছ, ডেটছ মাইন। কাৰ কিতাপ এইখন, সেইখন মোৰ কিতাপ বা মোৰ। তেনেকৈ যেতিয়া কুৱেশ্যন সোধে তেতিয়া আপুনি মাইন ব্যৱহাৰ কৰিব। হুজ মোবাইল ফোন ইজ দিছ, এইটো কাৰ মোবাইল, ডেটছ মাইন। সেইটো মোৰ মোবাইল। এনেকৈ আপুনি ধুনীয়াকৈ আপুনি ইংৰাজী কওক। ফ্ৰেণ্ডছ এইখিনিতে আৰু এটা কথা কৈ থওঁ যে মাইন শব্দৰ লগতে আমি মি বা মাইছেল্ফ এই দুটা শব্দও আমি ব্যৱহাৰ কৰোঁ। মিটো আমি তেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আপোনাক কিবা এটা কুৱেশ্যন সোধে পাষ্ট টেন্সত। যেনেকৈ হু ৱাজ উইথ ৰাম য়েষ্টাৰডে, তেতিয়া আপুনি ক'ব পাৰে ডেটছ ৰাম। মানে আপোনাক য়েষ্টাৰডে আপুনি কাৰ লগত আছে, কাৰ সৈতে দেখা পোৱা গৈছে, ৰামৰ সৈতে কাৰোবাক দেখা পোৱা গৈছিলে, সেইজন কোন হয়, তেতিয়া আপুনি তাত ক'ব লাগিব সেইজন ময়ে আছিলোঁ, সেই তেনেকুৱা ময়ে আছিলোঁ এনেকুৱা টাইপৰ বাক্যত আপুনি মি বুলি ক'ব পাৰে। আৰু এটা হ'ল মাইছেল্ফ মানে যেতিয়া আপুনি ইন্ট্ৰডাকশ্যন দিব, কিবা এটা আপুনি যেনিবা ইন্ট্ৰ' দিছে, আপোনাৰ নিজৰ কথা কৈছে, তেতিয়া আপুনি ষ্টাৰ্ট কৰিব পাৰে যে মাইছেল্ফ নেন্সি গগৈ। এনেকৈ আপুনি ষ্টাৰ্ট কৰিব পাৰে, তেতিয়া আপুনি মাইছেল্ফ ব্যৱহাৰ কৰিব। গতিকে আপুনি আজি বহুত ধুনীয়া কথা কেইটামান আমি শিকিলোঁ যে আই, মাই আৰু মাইন। ফ্ৰেণ্ডছ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ ভিডিঅ'ৰ লাষ্টত আমি সদায় এটা ইণ্টাৰেষ্টিং ফেক্ট আমি ডিছকাছ কৰোঁ যিটো আপুনি জানিব পাৰিব। আৰু জানিছোঁ যে ভিডিঅ'ৰ কোৱালিটি ইমান ভাল হোৱা নাই কাৰণ মই ষ্টাৰ্টহে কৰিছোঁ। আৰু আপোনালোকে কিন্তু যদিহে মোক ছাপোৰ্ট কৰে তেতিয়া আগলৈ আৰু ভাল ভাল ভিডিঅ', ভাল কোৱালিটিৰ ভিডিঅ', কোৱালিটি ইন দ্য চেন্স অফ মেকিং দ্য ভিডিঅ' মই আপোনাক দিবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ প'ৰ মানে আমি জানো যে এটা প'ৰ হ'ল
দুখীয়া যিটো হি এজন দুখীয়া মানুহ যাক আমি লিখিব পাৰোঁ হি ইজ এ প'ৰ মেন বুলি আমি ক'ব পাৰোঁ কিন্তু আৰু এটা প'ৰ হ'ল যে বেয়া অতিকৈ বেয়া এতিয়া হি ইজ ভেৰি প'ৰ ইন ইংলিছ তাৰমানে তেওঁ বা সি ইংৰাজীত বহুত বেয়া গতিকে আপুনি এইটো শব্দ ব্যৱহাৰ কৰি আপোনাৰ ফ্লুৱেঞ্চি বহুত ধুনীয়াকৈ ইম্প্ৰুভ কৰিব পাৰে একদম আপোনাৰ ইংৰাজী বহুত একদম হাই ফাই হৈ যাব আপুনি যদি এটা এটাকৈ আপুনি শিকিব পাৰে আৰু এইটো ষ্টুডেণ্টছৰ কাৰণেও বহুত জৰুৰী কাৰণ এই ষ্টুডেণ্টছৰ কি আহে ইয়াত প'ৰটো মেক চেণ্টেঞ্চ আহে মেক চেণ্টেঞ্চৰ এই প'ৰটো বহুত বেছি দিয়া দেখা যায় বহুতবাৰ আহিছে এইটো আপোনালোকে যদি কোনোবা যদি ষ্টুডেণ্টে চাই আছে তেতিয়া এইটো বহুতে ভাল এটা মেক চেণ্টেঞ্চত আপুনি ইউজ কৰিব পাৰিব হি ইজ ভেৰি প'ৰ ইন ইংলিছ নেক্সট আহিছোঁ আমি এট হোম মানে ভালটো বুজা যেনেকৈ প'ৰৰ অপ'জিট যেনেকৈ চাওক হি ইজ এট হোম ইন ইংলিছ তেওঁ বা সি ইংৰাজীত বৰ ভাল তাৰমানে এই বেছি মানে ইংৰাজীত মানে ভাল আৰু তাক আৰু একো ছাপৰ্ট বা হেল্পৰ দৰকাৰ নাই তেতিয়া আমি এট হোম বুলি ব্যৱহাৰ কৰিব পাৰোঁ আৰু এটা এট হোমটো আমি হোম মানে আমি জানো নিজৰ ঘৰ আমি চবেই নিজৰ ঘৰটো বহুত ভাল পাওঁ লাগিলে সেইটো কেঁচাই হওক পকাই হওক সেইটো ডাজন্ট মেটাৰ বাট উই লাভ আৱাৰ অ'ন হোম চ' আৰু এইখিনিতে এটা কথা কওঁ যে এতিয়া কৰোণাৰ বহুত মহামাৰী হৈ আছে আপোনালোকে ঘৰতে থাকক আৰু ধুনীয়াকৈ থাকক কাৰণ আমি অসমীয়াক আমি নিজে ভাল পাব লাগিব নহয় জানো গতিকে এট হোম হি ইজ ষ্টেয়িং এট হোম ফৰ হি ইজ ছাফাৰিং ফ্ৰম মেলেৰিয়া মেলেৰিয়া হোৱাৰ বাবে তেওঁ কি কৰিছে ঘৰতে আছে আৰু এটা আমি কেনেকৈ কৰিব পাৰোঁ যে হি ইজ এট হোম ইন ইংলিছ তাৰমানে তেওঁ বা সি ইংৰাজীত বৰ ভাল গতিকে দেখিলেনে আপুনি কেনেকৈ এটা শব্দকে দুটা জেগাত ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব নেক্সট আহিছোঁ বিগক আমি কি কৰিব পাৰোঁ বেলেগ ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে চাই থাকক ইউ আৰ এ বিগ গাৰ্ল নাও তাৰমানে ইয়াত কি কৈছে এইজৰ কথা কৈছে তাৰমানে আপুনি এতিয়া ডাঙৰ ছোৱালী আৰু তুমি এতিয়া এজনী ডাঙৰ ছোৱালী হ'লা এতিয়া আৰু বহুত ডাঙৰ ছোৱালী হ'লা সেইটোতো আমি কি কৰিব পাৰোঁ বিগ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট আহিছোঁ চাওক হিজ হাৰ্ট ইজ ভেৰি বিগ মানে এইটো বিগত কি বুজাইছে কাইণ্ডনেছ মানে ভাল মানে বহল হৃদয় মানে মানুহজন ভাল মৰমীয়াল তেওঁৰ হৃদয়খন বৰ বহল হ'ল এতিয়া নেক্সট আহিছোঁ আই এম এ বিগ ফেন অফ ছালমান খান তাৰমানে ৰেচপেক্ট এইটো ফেনত কি বুজাইছে এইটো বিগ ফেনত কি বুজাইছে ৰেচপেক্ট ফেন মানে অনুৰাগী যেনেকৈ মই ছলমান খানৰ বহুত ডাঙৰ অনুৰাগী গতিকে দিছ ষ্ট'ন ইজ ভেৰি বিগ এই শিলটো বৰ ডাঙৰ তাৰমানে এইটোত কি বুজাইছে লাৰ্জ মানে ডাঙৰ বুজাইছে এইটো বাক্যত গতিকে আপোনালোকে চাওক এটা বিগকে আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ 3-4 প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰোঁ গতিকে নহয়নে এইটো বহুত ইণ্টাৰেষ্টিং ফ্ৰেণ্ডছ আজি আমাৰ ইণ্টাৰেষ্টিং ফেক্টৰ টপিকটো হৈছে ঔটেঙাক আমি সকলোৱে চিনি পাওঁ কিন্তু ঔটেঙাক ইংৰাজীত কি কয় জানেনে ঔটেঙাক ইংৰাজীত কয় এলিফেণ্ট এপল গতিকে ফ্ৰেণ্ডছ আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাওঁতে আৰু লগতে বেল বাটনটো প্লেচ কৰি দিব যাতে আপুনি আমাৰ চেনেলত নতুন ভিডিঅ' আপলোড হ'লে ন'টিফিকেশ্যন পাই যায় আৰু চাই থকাৰ বাবে ধন্যবাদ